আপোনাৰ যে মোবাইল আছে এই মোবাইলত যে আপুনি কণ্টেক্ট নাম্বাৰ যে আপুনি ছেভ কৰি ৰাখি আছে সেই কণ্টেক্ট নাম্বাৰটো আপুনি কেনেকৈ ছেভ কৰি ৰাখি আছে আপুনি জানেনে? আপুনি নাজানে। যদি নাজানে আজি আপুনি শিকি লওক। এনেকুৱা ধৰণে ছেভ কৰা মই শিকাই দিম। আপোনাৰ মোবাইল যদি বেয়া হৈ যায়, আপোনাৰ মোবাইল যদি হেৰাই যায়, আপোনাৰ মোবাইলটো যদি লক হৈ যায়, আপোনাৰ মোবাইলটো একেবাৰে মানে ধ্বংসই যদি মানে ভাঙি চুৰমাৰো হৈ যায়, আপোনাৰ কণ্টেক্ট নাম্বাৰ যিমান ছেভ কৰি ৰাখিছে চব আপুনি পাই যাব। আপুনি মাত্ৰ মোৰ এই ভিডিঅ'টো চাই আপুনি শিকি লওক। আহক আমি শিকি লওঁ। আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিটো ডায়াল পেড আছে এই ডায়াল পেডত এটা টেপ কৰক। এই ডায়াল পেডটোত মই ইয়াত টেপ কৰিলোঁ। টেপ কৰাৰ পিছত আপুনি চাওক ইয়াত একফালে আছে ফোন কণ্টাক্ট, এই যে কণ্টাক্ট লিখা আছে এই কণ্টাক্টটোত আপুনি টেপ কৰক। আপুনি আপোনাৰ যিমান কণ্টেক্ট নাম্বাৰ আছে যিমানেই আছে চব আপুনি ক'ত কেনেকৈ ছেভ কৰি আছে ইয়াত ওলাই পৰিব। তাৰপিছত আপোনাৰ এই পেজটো খোল খালে আপুনি কি কৰিব, ওপৰত চাওক আপোনাৰ প্লাছ বটাম আছে। এই প্লাছ বটাম যোনটো আছে ইয়াত এটা টেপ কৰক। প্লাছ বুটামটো টেপ কৰাৰ পিছত আপুনি এটা কণ্টেক্ট নাম্বাৰ ছেভ কৰিব। তো সেই কণ্টেক্ট নম্বৰটোৰ নাম মই কিবা এটা দিওঁ যে আপোনাৰ জিঅ' মই দি দিলোঁ। জিঅ' নম্বৰটো মই ছেভ কৰিম। ইয়াৰ কণ্টেক্ট নাম্বাৰটো ইয়াত এড নাম্বাৰ বুলি লিখা আছে। ইয়াত আপুনি এটা নাম্বাৰ দি দিয়ক। 19198 মই দিলোঁ। ইয়াৰ কণ্টেক্ট নাম্বাৰ দিয়াৰ পিছত আপুনি ঘপককৈ কি কৰে, ওপৰত ছেভ বটাম আছে তাত ছেভ কৰি দিয়ে। তেনেকৈ ছেভ নকৰিব। আপুনি প্ৰথমে তলত যাওক, এনেকুৱা তলত যাওক। তলত গৈ পেলাই চাওক ইয়াত ষ্ট'ৰ লোকেশ্যন বুলি লিখা আছে। এইটো ষ্ট'ৰ লোকেশ্যন বুলি যে লিখা আছে ইয়াত আপুনি এটা টেপ কৰক। ইয়াত টেপ কৰাৰ পিছত চাওক আপোনাক ওপৰত ফোন দেখাব। এইটো হৈছে ফোন। তাৰপিছত আপোনাৰ যদি আপোনাৰ ফোন আছে ফোনত থাকিব। এতিয়া আপুনি ফোনত যদি নাম্বাৰ এড কৰি ৰাখে, আপুনি ছেভ কৰি ৰাখে, হয়তো আপোনাৰ মোবাইলটো বেয়া হৈ গ'লে এই নাম্বাৰবোৰ আপুনি নাপাব। ইয়াত তলত চাওক মোৰ জিমেইল শ্ব' কৰিছে। মোৰ যিটো জিমেইল মই ব্যৱহাৰ কৰি আছোঁ এইটো চাওক জিমেইল। এই জিমেইলটোত মই এইটো ছেভ কৰিম, মানে ইয়াত টেপ কৰি দিলে হ'ল। টেপ কৰাৰ পিছত চাওক আপোনাৰ মোৰ এই জিমেইলটোত ইয়াত গ্ৰীণ হৈ গ'ল। ইয়াত জিমেইলটো যেতিয়া গ্ৰীণ হৈ গৈছে, আপুনি এটা কথা মনত ৰাখিব, আপোনাৰ জিমেইলত আপোনাৰ কণ্টেক্ট নাম্বাৰ ছেভ কৰি ৰাখিব। আপোনাৰ যিমান কণ্টেক্ট নাম্বাৰ আছে যদি জিমেইলত ছেভ কৰি ৰাখে, আপোনাৰ মোবাইলটো বেয়া হৈ যোৱাৰ পিছত যিটো মোবাইল ব্যৱহাৰ কৰিব সেই মোবাইলটোত আপোনাৰ জিমেইলটো আপুনি ব্যৱহাৰ কৰা মাত্ৰই আপোনাৰ যিমান কণ্টেক্ট নাম্বাৰ আছে লগে লগে আপোনাৰ সেই মোবাইলত অট'মেটিক আহি যাব। আৰু আপুনি যদি ফোনত দিয়ে, ফোনটো বেয়া হৈ গ'লে কেতিয়াও আপুনি সেই নাম্বাৰ ঘূৰাই নাপায়। সেইটো মনত ৰাখিব। আৰু আপুনি যিটো জিমেইল ব্যৱহাৰ কৰিব সেই জিমেইলৰ আপুনি যিটো পাছৱাৰ্ড আছে সেইটো আপুনি কিন্তু মনত ৰাখিব লাগিব। আৰু এটা কথা মনত ৰাখিব, বহুতে আপোনাৰ ফেচবুক চলাই পাছৱাৰ্ড নাজানে, আপোনাৰ জিমেইল চলাই পাছৱাৰ্ড নাজানে, বিভিন্ন একাউণ্ট খুলিছে পাছৱাৰ্ড নাজানে। পাছৱাৰ্ডৰ বিষয়ে সিহঁতৰ বহুতো জ্ঞানেই নাই। পাছৱাৰ্ডটো জানে, কিছুমানে জানে কিছুমানে নাজানে। যিসকলে নাজানে সেইসকলক মই কৈছোঁ পাছৱাৰ্ডটো কিন্তু ঘৰৰ এটা তলা যে লগাই সেই তলাটো আপোনাৰ হৈছে আপোনাৰ জিমেইলৰ দৰে, মানে জিমেইলৰ দৰে তলাই কাম কৰে। আৰু আপোনাৰ যিটো পাছৱাৰ্ড আছে এই পাছৱাৰ্ড আপোনাৰ চাবিৰ দৰে কাম কৰে। এতিয়া আপুনি তলা মাৰিছে, চাবি কি নাজানে, মানে সেইটো ভাঙাৰ বাহিৰে ৰাস্তা নাই, মানে সেইটো কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিব। সেয়ে আপোনাৰ তলাটো আপুনি ভাঙিব নালাগে, আপোনাৰ চাবিটো মনত ৰাখিব, মানে আপোনাৰ পাছৱাৰ্ডটো মনত ৰাখিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু এই ভিডিঅ'টো আপুনি যদি ভাল লাগে কমচে কম এটা লাইক দি দিব। আৰু আপুনি যদি কিবা অসুবিধা হৈছে বুজাত মোক কমেণ্ট কৰি জনাব। আপোনালোকক মই সহায় কৰিম। ধন্যবাদ।